হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম। আজি যিহেতু ৰাভা দিৱস আৰু সকলোৰে ৰাভা দিৱসৰ শুভেচ্ছা থাকিল 20 জুন। আৰু কালি কৈছিলোঁ ওচৰতে ৰাভা দিৱস পাতিছে আৰু তালৈ যাব লাগিব। এতিয়া মই স্কুললৈ আহিছোঁ, মানে মাৰ্কশ্বিট দিছে বোলে, সেইকাৰণে আহিছোঁ আৰু পটককৈ লৈ আহোঁগৈ। মাৰ্কশ্বিট আনিলোঁ আৰু ঘৰ পালোহি। চাওকচোন, লগৰ দুজনী বহি আছেহি, মানে ৰাভা দিৱসলৈ আহিছিলে, সেইকাৰণে একেলগে যাওঁ বুলি আমাৰ ঘৰতে বহি আছে। আৰু ইমান বৰষুণ দিছে আজিও, মানে আহিলোঁ আৰু ৰাভা দিৱসলৈ। চাওকচোন মানুহ। আৰু আহিলোঁ এতিয়া আমাৰ LP স্কুলখন। মানে মই এটা আগৰ ভিডিঅ' এটাত দিছিলোঁ, আপোনালোকে চাইছেনে নাই চোৱা মই গম নাপাওঁ। আৰু LP স্কুললৈ আহিলোঁ, ছাৰহঁতৰ লগতো কথা পাতিলোঁ আৰু লগৰ কেইজনমানো আহিলে। লগৰ আৰু মোৰ বৰ্তা ছোৱালীও আৰু পেহী ছোৱালীও আহিছে, কথা পাতিছোঁ। বহুত ভাল লাগিছে। আগৰ দিনবোৰ যে আকৌ ঘূৰি আহক কেনেকুৱাহে লাগে, বহুত ভাল লাগে। আৰু আহিলোঁ, চাওকচোন কবিতা প্ৰতিযোগিতা হ'লেই। আৰু এতিয়া হাই ছেকেণ্ডেৰী আৰু মেট্ৰিকত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান। আৰু সম্বৰ্ধনা জনাইছে, চাওকচোন। আৰু চাওকচোন, আগবাঢ়ি যোৱাত ইমান মানে সাহস দিছে, মানে আগবাঢ়ি যাবলৈ আৰু মৰম দিছে। সেইকাৰণে বহুত বহুত ধন্যবাদ। আৰু ছাত্ৰ ছাত্ৰী সংঘৰ সমিতি সকলো সদস্যলৈকে আৰু সকলো ৰাইজলৈকে বহুত বহুত ধন্যবাদ। আৰু ফাইনেলি ৰাতি হৈ গ'ল আৰু আহিলোঁ। চাওকচোন ফাংচন আজি, যিহেতু ৰাতিলৈতো ফাংচন আছে, সেইকাৰণে আহিছোঁ। আৰু চাওকচোন যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই। তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।